আজি মন ভাল লগাৰ ওপৰত দুষাৰমান ক'ম। মানুহৰ মনটোৱেই হ'ল আচল কথা। আমি যদি মনটো সকলো সময়তে এটা সমতাত ঠিকমতে ৰাখিব পাৰোঁ, তেতিয়াহ'লে কোনো ধৰণৰ চিন্তাই আমাক কাবু কৰিব নোৱাৰে। মনৰ ওপৰত ক'বলৈ যাওঁতে এটা কথা ক'ব লাগিব যে, এটা কথা আছে যে এমআৰত থেৰাপি। এইটো হ'ল এটা সুগন্ধি তেল বা সুগন্ধি কিবা দ্ৰব্যৰ বিষয়ে ক'ব লাগিব। সুগন্ধি মানুহে ভাল পায়। তেল হওক বা চেণ্ট হওক বা ফুল হওক, যিয়েই নহওক, কিবা এটা ভাল লগা বস্তুৱে মানুহৰ মনত আনন্দ দিয়ে। ইয়াৰো বহুত উপকাৰিতা আছে। এইবিলাক কিছুমান গছভিত্তিক হয়, যেনে